নমস্কাৰ বন্ধুসকল, ৰঞ্জন টাইম স্কিল নলেজ এণ্ড টেক ইউটিউব চেনেললৈ আপোনালোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। বন্ধুসকল, আজি ইয়াৰ লগতে আপোনালোকক বিনম্ৰ অনুৰোধ জনাওঁ যে ৰঞ্জন টাইম স্কিল নলেজ এণ্ড টেক ইউটিউব চেনেলটো এতিয়ালৈকে আপুনি দেখা নাই বা ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰক। যেতিয়া মই ইণ্টাৰেষ্টিং ভিডিঅ' বা বঢ়িয়া ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোকে সকলোতকৈ আগত দেখিবলৈ পাব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ইয়াতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ছাবস্ক্ৰাইব কৰিবলৈতো একেবাৰেই নাপাহৰিব। এটি কবিতাটিৰ শিৰোনাম হ'ল তোমাৰ স্মৃতি। তুমি অলেখ তৰাৰ মাজত যেন এটি পপীয়া তৰা। তুমি লক্ষ্য কবিতাৰ ভিতৰত যেন এটি প্ৰিয় কবিতা। তুমি অযুত কাহিনীৰ তুলনাত যেন এটি মনোমুগ্ধ কাহিনী। আৰু তোমাৰ লগত তুলনাৰ উপমা নাই। মইতো ধেমালি কৰা নাই। মোক তোমাৰ মৰম সাগৰৰ সুৰ আঘাত দিলা। মই তোমাৰ মৰম সাগৰত ডুবি গলো। মোৰ অসহায় ক্ষণত হাতত হাত ধৰি সহায় কৰিছিলা তুমি। মই তোমাক সঁচাকে ভাল পাওঁ। পাহৰি যোৱা বুলি ক'লেও এতিয়া পাহৰি যাব নোৱাৰি। সকলোতে মাথো তোমাক দেখো, কিন্তু কি কৰিম, সকলো ক্ষণতে তোমালৈ বৰকে মনত পৰে। কিন্তু কি কৰিম, মোৰতো গোটেই ৰাতি জাগি থকাৰ অভ্যাস নাই। তোমাৰ স্মৃতিয়েহে জগাই ৰাখে, মই কি কৰিম। ধন্যবাদ। জয় আই অসম, জয় হিন্দ, বন্দে মাতৰম।